কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ গণৰাম ৰাভাই। কবিতাটিৰ নাম মোৰনো আছে কি। কবিতাটি লিখিছে হৰিচৰণ ৰাভাই। মোৰনো আছে কি, মোৰ একো নাই, নিজৰ বুলিবলৈনো আছে কি। নিজৰ ভাগৰুৱা শৰীৰ, তৰা গণিব পৰা জুপুৰিখন তোমাৰ সৈতে ভগাই ল'ব পৰাকৈ বিশাল ধন সম্পত্তিও মোৰ নাই। আছে মাথো এখন ভগা হিয়া, আজিকালি তাৰো অৱস্থা সিমান ভাল নহয়। নাই বুলিলেও ইমান নাই হ'ব লাগেনে। সপোন দেখা দিনৰে পৰা কি যে হ'ল, একো নথকাই হ'ল। বিনিময়ৰ বাবদ বিনিময়, কিবা অকণমান দিব নোৱাৰিলে কোনোবাই আপোন হয় জানো। জীৱনটোক ধিক্কাৰ দিওঁ, কি যে বিষময় সময়। মনৰ ভাৱত আহে কথাবোৰ। তুমিও ভাবিছা নেকি যে মোৰ পৰা বহুত কিবা কিবি ভবাতকৈও বহুত পাম বুলি? তেনেহ'লে হতাশ হ'বা তুমি। মোৰ কাষত কাৰোবাক দিবলৈ এতিয়া আৰু হিয়াখনৰ বাহিৰে বাস্তৱত একো যে নাই। তথাপি তোমাক নিৰাশ নকৰোঁ। পৰা হ'লে আহিবা। আত্মিক মুহূৰ্তবোৰত তোমাক দিবলৈ বহু আশাৰ টোপোলাখন নিমাতে খুলিম আল ফুলে। ধন্যবাদ।